শিশুৰ আকস্মিক মৃত্যুৰ সৈতে টোপনিৰ কি সম্পৰ্ক জানেনে? স্বাস্থ্যৱান আৰু নিপুতল শিশু এটিও কেতিয়াবা অকস্মাতে মৃত্যুমুখত পৰে। এই ৰোগক ইংৰাজীত কোৱা হয় ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰম বা চিডছ। শিশুৰ অকস্মাতে হোৱা এনে মৃত্যুৰ সৈতে শিশুটি মাক দেউতাকৰ লগত হোৱাৰো এটা সম্পৰ্ক আছে। প্ৰশ্ন হৈছে, আপোনাৰ শিশুটিক কেতিয়াৰ পৰা অকলে শুৱাব? জন্মৰে পৰা সন্তান মাক দেউতাকৰ লগত শুৱে। এয়া আমাৰ সমাজৰ নিয়মতে পৰিণত হৈছে। কিন্তু এটা সময়ত সন্তানক মাক দেউতাকৰ পৰা নিলগাই শুৱাব লাগে। প্ৰশ্ন হৈছে সেই সময়টো কি? আনহাতে জন্মৰে পৰা সন্তানে মাক দেউতাকৰ লগত শুই অহাৰ পাছত হঠাতে সন্তানটিক অকলৈ শুবলৈ দিলে সেই সন্তানৰ মনত কেনে প্ৰভাৱ পৰিব পাৰে? সময়ৰ সৈতে শিশুৰ টোপনিৰ অভ্যাস আৰু টোপনি যোৱা সময়ৰ মাজত তাৰতম্য ঘটে। জন্মৰ পাছতে শিশু এটি 16-17 ঘণ্টালৈকে টোপনি গৈ থাকে যদিও সেয়া লাহে লাহে কমি আহে। কণমানি এটি কিমান সময় টোপনি যায় সেই কথাটো অৱশ্যে শিশুটিৰ শাৰীৰিক সক্ষমতাৰ ওপৰতো নিৰ্ভৰশীল। আমাৰ বেছিভাগ পিতৃ মাতৃয়েই ভাবে যে সন্তানে তেওঁলোকৰ সৈতে শুলে শিশুটিৰ নিদ্ৰা ভাল হয়, ৰাতি ভয় নাখায়। আনহাতে নিশা শিশুটি ঠিকমতে শুইছে নে নাই তাৰ প্ৰতিও দৃষ্টি ৰাখিব পাৰি। কিন্তু বাস্তৱত কথাটো তেনে হয়নে? ইউৰোপ আমেৰিকাত 18 মাহ বয়সৰ পৰাই সন্তানক অকলে শুবলৈ দিয়া হয়। বহু বিশেষজ্ঞৰ ধাৰণা এনেদৰে বুজা নুবুজা বয়সৰ পৰাই সন্তানক অকলৈ শুবলৈ দিলে কণমানিটিৰ মাজত বৃদ্ধি পায় আত্মনিৰ্ভৰতা, বৃদ্ধি পায় আত্মবিশ্বাস। আনহাতে ইয়াৰ বিপৰীত চৰিত্ৰ দেখা যায় দীৰ্ঘদিন পিতৃ মাতৃৰ সৈতে হোৱা শিশুৰ মাজত। এনেবোৰ শিশু স্বভাৱতে পৰনিৰ্ভৰ হোৱাৰ প্ৰৱণতা দেখা যায়। তদুপৰি স্বভাৱত ভয়াতুৰো হ'ব পাৰে। অনেক গৱেষকৰ মতে একেখন বিচনাত দীৰ্ঘদিন শুই থকাৰ ফলত শিশুটি স্বাধীনভাৱে শুব নোৱাৰে, স্বাধীনভাৱে লৰচৰ কৰিব নোৱাৰে। কিন্তু শিশু এটিৰ বিকাশৰ পথত স্বাধীনভাৱে লৰচৰ কৰি থকাটো অত্যন্ত প্ৰয়োজনীয় কথা। এচাম গৱেষকেতো এই পৰ্যন্ত সকীয়াই দিছে যে দীৰ্ঘদিন পিতৃ মাতৃৰ সৈতে একেখন বিচনাত শুৱা শিশুৰ মাজত ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰম বা SIDS অৰ্থাৎ অকস্মাতে হোৱা শিশুৰ মৰণৰো এটা সম্পৰ্ক আছে। হওঁতে ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰমৰ এটা নিৰ্দিষ্ট কাৰণ এতিয়াও সুনিৰ্দিষ্টকৈ ক'ব পৰা হোৱা নাই। শিশু এটি শোৱাৰ অৱস্থানৰ পৰা অতি কোমল বিচনাত শোৱালৈকে কেইবাটাও কাৰণ ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰমৰ সৈতে গৱেষকসকলে বিচাৰি চাইছে। কিন্তু কেৱল ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰম বুলি নহয়, আপোনাৰ শিশুটিৰ স্বাভাৱিক শাৰীৰিক তথা মানসিক বৰ্ধনৰ বাবেও কণমানিটিক সোনকালেই অকলে শোৱাৰ অভ্যাস কৰাওক। তাৰ বাবে বিশেষজ্ঞসকলে দিয়া পৰামৰ্শ হ'ল পোনে পোনে বেলেগ কোঠাত শিশুটিক শুবলৈ দিয়াৰ আগতে প্ৰথমতে নিজৰ কাষতে সুকীয়া বিচনাত শুবলৈ দিয়ক। এইদৰে অভ্যাস গঢ় লৈ উঠাৰ পাছতেই শিশুটিক শুবলৈ দিয়ক সুকীয়া কোঠাত। নিউজ ডেস্ক, দেশ টুডে।